আজি দিনৰ 12:30 বজাত 1 নং নোয়াপাড়া বঙাইগাঁও ডিস্ট্রিক্ট শিৱ মন্দিৰৰ ব্ৰিজৰ ওচৰত ভয়াবহ দুৰ্ঘটনাৰ সৃষ্টি হৈছে। গাড়ী এক্সিডেণ্ট হৈছে। আপোনালোকে চালি কপি উঠিব। যেনেদৰে চিনেমাত যেনেদৰে গাড়ীবোৰ এক্সিডেণ্ট হোৱা দুখাই নহয় তেনেদৰে এক্সিডেণ্ট হৈছে। আপোনালোকে একবাৰ ভালদৰে চাব। গাড়ীটো এনেকৈ এক্সিডেণ্ট হৈছে দুটা দলঙৰ মাজত যাই ইটা দলঙৰ পৰা গাড়ীটো চিনেমাৰ দৰে ইটোফালে লাগি গাড়ীটো জাম কৰি সেইটো ব্ৰিজৰ ৰেলিঙত লাগি মাজতে চাওক কেনেকৈ বাগৰি পৰি আছে। গাড়ীটো কেনেকৈ বাগৰি পৰি আছে আপোনালোকে ভালদৰে চাওক। ইটো ৰাস্তাৰ পৰা সিটো ৰাস্তাত যাই সিটো দলঙৰ মাজত গাড়ীটো খুন্দা মাৰিয়ে মাজতে পৰিছে। গাড়ীত 5জনকৈ মানুহ আছিল। লগতে কোনো মানুহৰ মৃত্যু হোৱা নাই, কিন্তু ভয়াবহভাৱে সকলো মানুহৰ 5জনে আহত বহুত হৈছে। এতিয়ালৈকে কোনোবাই মৃত্যুৰ মুখত পৰা নাই, যিহেতু কোনো আশা আছে বাচিব বুলি, আশা কৰিছে বাচিব বুলি, কিন্তু বহুত আঘাতপ্ৰাপ্ত হৈছে। আপোনালোকে চাইছে এতিয়া এই মাত্ৰ পুলিচ আহিছে, ইয়াতে পুলিচ আহি উপস্থিত হৈছে আমাৰ ঘটনাস্থলীত আৰু বহুতো মানুহ আহি জমা হৈছে। ৰাস্তা পুৰা জাম হৈ গৈছে, ফ'ৰ লাইন চলাইন বন্ধ হৈ গৈছে। আপোনালোকে ভিডিঅ'টো ভালদৰে চাব, ভিডিঅ'টো ভালদৰে চাই হেৰি কৰক। এইটো হ'ল 1 নং নোয়াপাড়া শিৱ মন্দিৰৰ ওচৰত ঘটনা, দলঙৰ ওচৰত ঘটনা। এইটো চাওক, এইটো পুলিচ আহিছে, পুলিচ প্ৰশাসন আহিছে, পুলিচে অহাৰ আগতে মানুহবোৰ 108 আহিছে। 108ত মানুহবোৰ তোলোৱা হৈছে। বৰ্তমান পুলিচ আহিছে। এইটো চাওক ঘটনাটো, এইটো ৰাস্তাৰ পৰা সেইটো ৰাস্তাৰ দলঙৰ সিপাৰে যাই খুন্দা মাৰি গাড়ীটো মাজত পৰি আছে। চাওক এইটো কেনেকৈ পৰি আছে চাওক। গাড়ীটো 5জনকৈ মানুহ আছিল, 5জনে ল'ৰা মানুহ আছিল, চেংৰা মানুহ আছিল। সেইকাৰণে মানুহবোৰৰ একো ইমান লগে লগে মৃত্যু হোৱা নাই যদিও গাড়ীটো বহুত স্পীডত আহিছিল বোলে। ইমান স্পীডত আহিছে, নিজে এইটো দলং পাৰ হৈ সিফালে যায় খুন্দা মাৰি দিছে। মানুহে ভালদৰে চাইছে না এইটো চাওক। গাড়ীটো ইমান স্পীডত আহিছে, বহুত স্পীডত অহাৰ কাৰণে এই দুৰ্ঘটনাটো হ'বলগীয়া হৈছে আমাৰ ইয়াতে। কেৱল ওচৰ পাছত কোনো মানুহ নাছিল, মানুহ থাকিলেতো সেই মানুহটো লগে লগে ডেথ হৈ গ'ল হয়। আপোনালোকে ভালদৰে এইটো চাই আছে। এইটো ৰাস্তা বৰ্তমান জাম হৈ আছে। সৰু গাড়ীবোৰ যাই আছে, ডাঙৰ গাড়ীবোৰ আগতে জিৰাই আছে। সেইটো ৰাস্তা দুয়োফালেদি বৰ জাম হৈ গৈছে। সেইটো চাওক মানুহবোৰে সেইফালে পৰা তলতে উঠাই আনিছে। 108ত উঠাই আছে। আপোনালোকে ভালদৰে চাই আছে না নাই সেইটো চাওক। সেইটো সেই একদম তলেদি যাব লাগে, ব্ৰিজৰ মাজত পৰিছে। সেই তলেদি যাই মানুহক উদ্ধাৰ কৰা হৈছে। বহুতে মানুহ আনছে যাই জাগাটো বৰ্তমান পানী নাছিল, পানী থাকিলে অলপ দুখটো কম পাল হয়। পানী নথকাৰ কাৰণে দুখ আৰু বেছি পাইছে। আপোনালোকে চাওক, সেই মানুহ উঠাব ধৰিছে, সেনেকৈ উঠাই আনছে, সেইফালেদি উঠাই আনছে। চাই থাকক। এইটো চাওক, গাড়ীবোৰ লাহে লাহে যাই আছে। ৰাস্তা পুলিচ আহি হুইচেল মাৰি ৰাস্তাবোৰ অলপ খুলি দিছে। গাড়ী জাম হৈ গৈছিল, ইমান টাইম গাড়ী জাম আছিল। বৰ্তমান পুলিচে ৰাস্তাটো খুলি দিছে। সেইটো আপোনালোকে ভাল কৰি চাই থাকক। পুলিচে ৰাস্তাটো খুলি দিছে। খুলি দিয়াৰ কাৰণে বৰ্তমান লাহে লাহে সেইটো পুলিচ যাই আছে। ৰাস্তাবোৰ খুলি দিছে হুইচেল মাৰিয়া, নহ'লে ৰাস্তা পুৰা জাম হৈ গৈছিল, গাড়ী জাম হৈ গৈছিল। মানুহবোৰক উঠাইছে। মানুহবোৰ উঠাইয়া নিউজ লাইভ অৰ্জুন 108 কেমেৰামেন হলটিপ আলিৰ লগত চাই থাকক আপোনালোকে।